Hello everyone, welcome back to my channel. নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এটা বিশেষ কাৰণত নগাঁৱলৈ যাবলগীয়া হৈছে। এটো কাৰণে মই নগাঁও যাবলৈ ওলাইছো আৰু এটা কোভিডৰ কাৰণে যিহেতু ইন্টাৰ ডিস্ট্ৰিক্ট বন্ধ হৈ আছে আৰু অৱশ্যে মই ই-পাছ লৈ লৈছো বাৰু যাবৰ কাৰণে আৰু আপোনালোকো বলক মোৰ লগত অকমান ঘূৰি আহংগে ইন্টাৰ ডিস্ট্ৰিক্ট আপোনালোক ঘৰতে সময় বৰ হৈ আছে হেতু কাৰণে নগাঁও ডিস্ট্ৰিক্টৰ পৰা আহংগে ওলক মোৰ লগতে আহকচোন এতিয়া ভিডিওটো আৰম্ভ কৰো। আমি যাবলৈ লৈছো এইখিনতে এতিয়া এটা মন্দিৰ দেখিবলৈ পাম যেটা আপোনালোকক মই দেখুৱাই আছো। এইটো চক এটো হৈছে হেতু মন্দিৰ মই যেটো মন্দিৰৰ কথা কৈছো এটো মানে লামডিঙৰ ব্ৰিক ফিল্ডত এটো নিৰ্মাণ কৰি থকা হৈছে। এতিয়ালৈকে এটো সম্পূৰ্ণ হোৱা নাই। এতিয়া মানে এটো উৰিষ্যা কাৰিকৰৰ দ্বাৰা এটো নিৰ্মাণ কৰি থকা হৈছে। জানিব পৰা মতে মানে এটো সম্পূৰ্ণ হ'বলৈ প্ৰায় 1 পৰা 1.5 বছৰ সময়ৰ প্ৰয়োজন হ'ব। চকচোন কি ধুনিয়া এটা ধুনিয়া ষ্টাইলত এনেকুৱা সকে ফিল্ম কিছুমানত সকে এনেকুৱা দেখিবলৈ পাইছে দেই। এনেকুৱা মন্দিৰ এখিনি চক ইমান ধুনিয়া ফুল লগাই ৰাখিছে। এখিনি ফুলৰ টাবু চকচোন কি ধুনিয়া ধুনিয়াকে স্টেপ বাই স্টেপ ফুলখিনি ৰাখি থোৱা হৈছে। ইমান ধুনিয়া ফুল লাগি আছে। এয়া চক এইখিনি এই ভিতৰখিনি এতিয়ালৈকে ইয়াৰ মূৰ্তিভাগ ইয়াত মানে স্থাপন কৰা হোৱা নাই। এই মূৰ্তিভাগ বৰ্তমান মানে ৰাজস্থানত মানে নিৰ্মাণ কৰি থকা হৈছে। এই চক কি ধুনিয়া লাগিছে দেখিবলৈ। এয়া চক ওপৰখিনি দেখুৱাইছো। এখিনি ওপৰখিনি চক খিনি চক দেখুৱাই আছো আপোনালোকক। এখিনি চক ইয়াৰ মানে মন্দিৰটোৰ ৱাল বটো মানে এনেকুৱা কিছুমান মূৰ্তি ৰখা হৈছে। মূৰ্তি মানে ৱালত এখিনি বনাই ৰখা হৈছে। এয়া চক আৰু এজন ইয়া ব্ৰহ্মাৰ মূৰ্তি হয়। এয়া ব্ৰহ্মা ধৰিব পাইছো মানে এয়া বাকি ইয়া চক খুটাবো চক ইয়াৰ খিনি কি ধুনিয়া লাগিছে দেখিবলৈ। সৰু সৰু মূৰ্তি কিছুমান ইয়াত মানে বনাই থৈছে। এখিনি ইয়া ওপৰখিনি চক ইয়াৰ কিমান ওখ ওপৰখিনি চক এখিনি এই মন্দিৰটো হৈছে শীতলা মা মন্দিৰ হয়। ইয়াৰ মূৰ্তিভাগ শীতলা মা মূৰ্তিভাগ এই বৰ্তমান মানে ৰাজস্থানত নিৰ্মাণ কৰি থকা হৈছে। চকচোন ভিতৰ ভাগ
বাহিৰলৈ ওলাই আহিছোঁ মন্দিৰটোৰ পৰা সেয়া চাওক বাহিৰৰ পৰা এপাক দেখুৱাই দিছোঁ মন্দিৰটো বহুত ধুনীয়া লাগিছে দেখিবলৈ মন্দিৰভাগ এতিয়া মানে ইয়াৰ পৰা আমাৰ যোৱা সময় হৈ গৈছে আৰু চাওক ইয়াৰ এখন লটাৰী খেল পতা হয় প্ৰত্যেক বছৰে মানে এই মন্দিৰৰ ডেভেলপমেণ্টৰ কাৰণে মানে চিতলাবাৰী ডেভেলপমেণ্ট কমিটিয়ে প্ৰত্যেক বছৰে মানে এখন লটাৰী খেল পাতে এই খেলখন মানে বহুতো দামী দামী বস্তু ৰাখিছে দেখিছে এইবোৰ বাছ ৰাখিছে ইপিনে এখন চাওক ডাঙৰ এখন বাছ ৰাখিছে এয়া গাড়ী স্কুটি বাইক এইবোৰ বহুত বস্তু ৰাখিছে এইবোৰ মানে এইবোৰ চাইকেলো আছে এইবোৰ পিছপিনে বাৰু কেইখনমান এখন বুলেট ৰাখিছে কি পাওঁ এখন মই মানে টিকেট এটা লৈছোঁ বাৰু লটাৰীৰ এখন গাড়ী চাওক মই বোলো এটা টিকেট লৈ লওঁ আজিলৈকে একো পায়ে পোৱা নাই পিছে যে ভগৱানৰ নামতে মন্দিৰৰ নামতে দি দিছোঁ আৰু এই টিকেটটোৰ মূল্য 100 টকা আৰু এই খেলখন মানে নেক্সট মাহৰ মানে আগষ্টৰ 10 তাৰিখে হ'ব আৰু আপোনালোকে চাই যদি আহিব আৰু টিকেট লৈ ল'ব পাৰে এতিয়া এইখিনি বিদায় দিলোঁ আৰু ইয়াৰ পৰা আহিলোঁ এটা গাড়ীত আহি আছোঁ নগাঁও অভিমুখে হয়তো চাওকচোন ইমান ধুনীয়াকৈ পাহাৰটো ওলাই আছে পাহাৰটো যে ৰিঙিয়াই মাতি আছে মোৰ ওচৰলৈ গৈ আছোঁ এইখিনি চাওকচোন অলপ বতৰটো মানে ডাৱৰীয়াৰ নিচিনা হৈ আছে দেই কাৰণে ইমান ধুনীয়াকৈ ৰাস্তা চাওক সেউজীয়া চব পিনে গোটেইটো নগাঁও ৰাস্তা এইটো ৰাস্তাই দিনি মানে নগাঁৱলৈ যায় আমি গৈ আছোঁ আহি ডবকা পাই গৈছোঁ সেয়া চাওকচোন ৰাস্তাৰ কাষত কি ধুনীয়াকৈ এইবোৰ ফুল ৰুই আছে আৰু এয়া চাওক হাইৱে কাষতে এইটো ইমান ধুনীয়াকৈ পাহাৰটো ওলাই আছে গোটেই ডাৱৰে আৱৰি ৰাখিছে এইটো চাওক পাহাৰটো ইমান ধুনীয়া লাগিছে দেখিবলৈ এয়া আহি ডবকা টোল গেট পাই গ'লোঁ সিয়া এনেও টোল গেটত আৰু কি কৰে জানেই আৰু টোল টেক্স কাটিবই আৰু ইয়াত অলপ ৰখি লৈছোঁ আৰু
যিটো কামৰ কাৰণে নগাঁৱলৈ আহিছিলোঁ সেই কামটো সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই গাঁৱৰ ঘৰৰ পিনে যাওঁ। লকডাউনৰ কাৰণে মা দেউতাহঁত বহুত দিন ধৰি মানে গাঁৱৰ ঘৰতে থাকিব লগা হৈছিলে। এতিয়া আহিছোঁ যেতিয়া একেবাৰে লগতে লৈ যাওঁ আৰু। আজি সুনুক লগ পালো, মনটো বহুত ভাল লাগিছে। মানে দুসপ্তাহমানৰ পিছত লগ পাইছো নেকি সুনুক না? সুনু হয়নে? মোক মিছ কৰিছিলা নে? সুনু কৈ দিয়া মোক মিছ কৰিছিলা নে? কৈছিলোঁ। অঁ, বহুত ভাল লাগিছে সুনুক পটককৈ লগ পাই গ'লো। মানে মই অহা গম পাই সুনু আহিছে মানে মোক লগ কৰিবলৈকে। সুনু টাটা। পইচা কি কৰিবা? পইচা কি কৰিবা? কি কৰিবা? ফালি যাব। সুনু পইচা কি কৰিবা? কৈ দিয়া। চি পানিবা নি? যোৱা দে। টাটা টাটা দি দিয়া। বাই বাই। টাটা সুনু। চুনুহঁত ইয়াত গ'লগৈ আৰু চুনুহঁত যোৱাৰ পাছত এতিয়া আমিও ঘৰমুখী যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এটা কথা, যদিহে আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে কোনোবা, তেতিয়াহ'লে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব যাতে ন'টিফিকেশ্যন পাই থাকে। এয়া পুলিচ চেকিঙৰ ৰ'বলগীয়া হৈছে ই পাছ দেখুৱাবৰ কাৰণে। সেয়া চাওক। ঘৰ আহি পাই পেলাই ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত গাঁৱৰ ঘৰৰ পৰা অনা এয়া ভজা চাউল তাকে সিজাই আছোঁ। এয়া আমি এতিয়া খাম। এইখিনি মানে গাঁৱৰ বস্তু এনেও ভাল লাগে খাই পেলাই, একদম ফ্ৰেছ বস্তু। আৰু এয়া চাওকচোন, এইখিনি এতিয়া গাঁৱৰ পৰা আৰু বহুত কিবা কিবি অনা হৈছিলে। এইখিনি মই দেখুৱাবলৈ নহ'লে, আৰু গাঁৱলৈ গ'লে মানে ঢেৰ কিবা কিবি বস্তু লৈ অনা হয় মানে। এয়া চাওক, দৈ আনিছে একদম ফ্ৰেছ দৈ, আৰু অকণমানো পানী নাই দিছেনে? গোটেইখিনি দৈ একদম বহুত মিঠা মানে দেই দৈটোৱে। চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ। চাওক পূৰা ডাঠ হৈ আছে দৈখিনি। এইখিনি এতিয়া সেয়া ভজা চাউলৰ লগত মানে জলপান খাম। এয়া আমাৰ জলপান এয়া ৰেডি হৈ গৈছে। ভজা চাউল, দৈ গাখীৰ আৰু এয়া গুড় ধুনীয়াকৈ লৈ লৈছে। একদম গাঁৱৰ ধুনীয়া ফিল এটা আহি গৈছে। আমি গাঁৱৰ মানুহ আৰু গাঁৱৰ বস্তু খাই এনেও ভালেই লাগিব আৰু। চাওকচোন, জলপান মেইন দেই। এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই, থেংক ইউ, কিপ ৱাচিং।